মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ পাঠ লৈ আহিছোঁ, যিটো ত্ৰিভুজৰ কালি আৰু চতুৰ্ভুজৰ কালি, অৰ্থাৎ ত্ৰিভুজৰ কালি আৰু চতুৰ্ভুজৰ কালি স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত কেনেকৈ উলিয়াব লাগে তাৰ বিষয়ে আজি পাঠটোত আলোচনা কৰা হ'ব। গতিকে তোমালোকে যিকেইটা মই ফৰ্মুলা লিখি দিম সেইকেইটা নোট ডাউন কৰি ল'বা আৰু কেনেকৈ ত্ৰিভুজৰ কালি আৰু চতুৰ্ভুজৰ কালি স্থানাংক জ্যামিতিত উলিয়াব লাগে সেইটো তোমালোকে সম্পূৰ্ণৰূপে চাই যোৱা। ত্ৰিভুজৰ কালি এৰিয়া অফ এ ট্ৰাইংগল। ইয়াতে ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো মনত ৰখাৰ কাৰণে এটা সহজভাৱে তোমালোকে এই ট্ৰিপটো মনত ৰাখিবা। লেট এ x1 y1 বি x2 y2 আৰু চি x3 y3 শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজৰ কালি উলিয়ালে ত্ৰিভুজ এ বি চিৰ কালি ইজ ইকুৱেল টু হাফ। অৰ্থাৎ ত্ৰিভুজৰ কালি উলিওৱাৰ আগত ত্ৰিভুজৰ কালি উলিয়াওঁতে আমি এটা হাফ দিব লাগে, যিটো হাফ ইনটু ভূমি ইনটু উন্নতি। কিন্তু যিহেতু এইটো স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত তিনিটা শীৰ্ষ বিন্দু দিয়া থাকে, সেই ক্ষেত্ৰত ত্ৰিভুজৰ কালি হাফ। আৰু ইয়াতে তোমালোকে এনেকৈ ফৰ্মুলাটো গঠন কৰি ল'বা। x1 অৰ্থাৎ এ বিন্দুৰ পৰা x1 লিখিবা আৰু তাৰপিছত এ বিন্দুটো কনচিডাৰ কৰিবা আৰু বি বিন্দুৰ পৰা y2 বিন্দু আৰু চি বিন্দুৰ পৰা y3 বিন্দু কি কৰিবা বিয়োগ। তাৰপিছত প্লাছ দিবা আৰু বি বিন্দুৰ পৰা x2 আৰু চি বিন্দুৰ পৰা এইটো আমি y3 ল'ম আৰু এ বিন্দুৰ পৰা y1 মাইনাছ কৰিম। তাৰপিছত প্লাছ চি বিন্দুৰ পৰা x3 ল'ম আৰু এ বিন্দুৰ পৰা y1 আৰু বি বিন্দুৰ পৰা y2 আমি বিয়োগ কৰিম। অৰ্থাৎ হাফ x1 ইয়াৰ পৰা x1 ল'লে এইটো হ'ব হাফ x1 y2 মাইনাছ y3। তাৰপিছত প্লাছ বি বিন্দুৰ পৰা x2 ল'লে y3 মাইনাছ y1 আৰু চি বিন্দুৰ পৰা x3 ল'লে এইটো হ'ব y1 মাইনাছ y2 বৰ্গ একক। এই ফৰ্মুলাটো আমি তোমালোকে এই এ বি চি শীৰ্ষ বিন্দুৰ পৰা সজাই মনত ৰাখিব পাৰা বা এইটো ত্ৰিভুজৰ কালি উলিয়াওঁতে দৰকাৰ হ'ব। তাৰপিছত আৰু এটা নোট, এ কমা বি আৰু চি তিনিটা বিন্দু, যদি এই বিন্দু তিনিটা একে ৰেখীয় হয় তেন্তে এই শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজৰ কালি শূন্য হ'ব। অৰ্থাৎ ত্ৰিভুজ এ বি চিৰ কালি কি হ'ব? শূন্য। অৰ্থাৎ এটা একে ৰেখীয় যদি তিনিটা বিন্দু থাকে তেতিয়াহ'লে সেই তিনিটা শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজৰ কালিটো কি হ'ব? শূন্য হ'ব। এইটো মনত ৰাখিবা। তাৰপিছত আৰু এটা নোট, চতুৰ্ভুজৰ কালি উলিয়াবলৈ হ'লে সেই চতুৰ্ভুজটোক ত্ৰিভুজাকাৰ অংশত ভাগ কৰি সেইবোৰৰ কালি উলিয়াই যোগ কৰিলে চতুৰ্ভুজৰ কালি পোৱা যায়। যেনেকৈ এই ধৰি লোৱা এটা চতুৰ্ভুজৰ কালি, আমিতো চতুৰ্ভুজৰ কালিৰ ফৰ্মুলাটো নিলিখোঁ, গতিকে আমি যদি ইয়াতে এ চি কৰ্ণ অংকন কৰি পেলাই দুটা ত্ৰিভুজাকাৰ অংশত ভাগ কৰোঁ আৰু তাৰপিছত এই দুটা ত্ৰিভুজ নাম হৈছে এ বি চি আৰু এটা হৈছে এ ডি চি, এই দুটা ত্ৰিভুজৰ কালি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে এই সম্পূৰ্ণ চতুৰ্ভুজৰ কালি আমি পাই যাম। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই গোটেইকেইটা ফৰ্মুলা দি পেলাই আমি ত্ৰিভুজৰ কালি আৰু চতুৰ্ভুজৰ কালি কেনেকৈ উলিয়াব লাগে তোমালোকে চাই যোৱা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। 7.3 অনুশীলনীটো 1 নম্বৰ আৰু 2 নম্বৰ এই দুটাৰ পৰা এটা ফাইনেল মেট্ৰিক HSLC ফাইনেল এক্সামত দুটাৰ পৰা এটা আহিবই। গতিকে তোমালোকে ভালকৈ মনোযোগ দিবা যাতে অংককেইটা বুজিব পাৰা। ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষ বিন্দুবিলাক হ'ল 1 নম্বৰ 2,3 -1,0 আৰু 2,-4। অৰ্থাৎ এই তিনিটা শীৰ্ষ বিন্দুৰে গঠিত আমাৰ ত্ৰিভুজৰ কালি উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই দুটাৰ পৰা মই এটা কৰাই দিম আৰু তোমালোকে সেইটো নিজে ঘৰত প্ৰেক্টিছ কৰিবা। কেনেকৈ কৰিব লাগে তোমালোকে সমাধানটো চাই যোৱা। সমাধান, আমি ত্ৰিভুজৰ শীৰ্ষ বিন্দুকেইটা ধৰি লৈছোঁ যে লেট ত্ৰিভুজৰ শীৰ্ষ বিন্দুকেইটা ক্ৰমে এইটো এ বিন্দু ধৰিছোঁ, এইটো বি বিন্দু আৰু আনটো চি বিন্দু। এতিয়া আমি ফৰ্মুলা ইউজিং কৰি পেলাই আমি ত্ৰিভুজৰ কালিটো উলিয়াম। তাৰ আগতে আমি ইয়াতে লিখি লওঁ বিন্দুকেইটা, এইটো x1, এইটো y1, এইটো x2, এইটো y2, এইটো x3, এইটো কি হ'ব y3। বিন্দুকেইটা সজাই লোৱা হৈছে। তোমালোকে নিশ্চয় আগৰ ভিডিঅ'কেইটাত নিশ্চয় বুজি পাইছা যে বিন্দুকেইটা কেনেকৈ x1, y1, x2, y2, x3, y3 হিচাপত ধৰিব লাগে। এতিয়া আমি ত্ৰিভুজৰ কালিটো উলিয়াম। ত্ৰিভুজ এ বি চিৰ কালি, এতেকে ত্ৰিভুজ এ বি চিৰ কালি ফৰ্মুলাটো হাফ x1 y2
minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এটো হৈছে ফৰ্মুলা এতিয়া আমি ইয়াৰ মানকিটা বহাই যাম এতে x1 2 ব্ৰেকেট y2 এতে y2 0 minus y3 হৈছে -4 ইয়াত মাইনাস আৰু -4 আমি মাইনাস আৰু মাইনাস যেহেতু এবাৰতে প্লাস লিখি পেলাই 4 দি দিম তাৰ পিছত x2 ইয়াতে x2 ৰ মান মাইনাস আছে গতিকে প্লাস আৰু ইয়াত মাইনাস এই চিনটো হৈ যাব মাইনাস তে -1 আৰু y3 ৰ মান -4 মাইনাস y1 ইয়াতে y1 আছে 3 তাৰ পিছত x3 ইয়াতে x3 আছে 2 আৰু y1 ইয়াতে y1 আছে 3 মাইনাস y2 আছে কিমান 0 এতে সিম্পলিফাই কৰিম হাফ এতে 2 আৰু 0 প্লাস 4 তাৰ মানে পূৰণ 0 প্লাস 4 এটো হ'ব যোগ কৰিলে 4 তাৰ পিছত মাইনাস এটো -4 আৰু -3 তাৰ মানে আমি পাই যাম -7 তাৰ পিছত প্লাস এতে 2 ইনটু 3 - 0 মানে 3 এতিয়া হাফ 2 ইনটু 4 8 পাম মাইনাস ইনটু মাইনাস প্লাস 1 ইনটু 7 পূৰণ কৰিলে 7 তাৰ পিছত প্লাস 2 ইনটু 3 মানে 6 এতিয়া হাফ 8 প্লাস 7 প্লাস 6 আমি গুটি কিটা যোগ কৰিলে পাই যাম 21 তাৰ পিছত তলতে 2 আৰু 1 ইনটু 21 মানে 21 বৰ্গ একক এটো হৈছে আমাৰ ত্ৰিভুজৰ কালি ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 1 নম্বৰ মই 1 নম্বৰৰ এটা কৰাই দিছো আৰু 2 নম্বৰটো একৰ নিচিনা তোমালোকে প্ৰেক্টিস কৰি ট্ৰাই কৰিবা যদি নোৱাৰা মোক কমেন্টস কৰি জনাবা যে কোনখিনি লাইন পাৰা নাই বা কোন কিয় পোৱা নাই মই পিছত আকৌ নেক্সট ভিডিঅ'ত এটো কৰাই দিম এতিয়া 2 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় এসএসএলসি এক্সামৰ কাৰণে মানে এই দুটাৰ পৰা এটা আহি থাকে প্ৰতিটো বছৰত গতি তোমালোকে চাই যোৱা তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একেৰেখীয় হয় অৰ্থাৎ ইয়াতে তিনিটা বিন্দু একেৰেখীয় বুলি কৈছে আৰু একেৰেখীয় হোৱাৰ ক্ষেত্ৰত ইয়াতে যেটো বিন্দু দিও এই বিন্দুৰ মান সম্পূৰ্ণৰূপে দিয়া আছে আৰু ইয়াতে এটা কে আছে তোমালোকে নিশ্চয় দেখা পাইছা সেই কেৰ মানটো আমাৰ উলিয়াব লাগে গতিকে 1 নম্বৰটো মই সমাধান কৰি দিছো আৰু 2 নম্বৰটো তোমালোকে ঘৰত নিজে প্ৰেক্টিস কৰিবা বলা সমাধান কৰো সলিউশন আমি বিন্দু তিনিটা ধৰি লৈছো শীৰ্ষ বিন্দু তিনিটা ক্ৰমে এটা এ বি আৰু 3 নম্বৰটো সি বুলি ধৰিছো এতিয়া আমি আগৰ নিচিনা সজাই লম যে ইয়াত এটো x1 y1 x2 y2 x3 y3 এনেকে বিন্দুকেইটা সজাই লৈছো তোমালোকে নিশ্চয় বিন্দুকেইটা কেনেকৈ সজাব লাগে ইতিমধ্যে গম পাইছা এতিয়া বিন্দুকেইটা সজাই লৈছো আৰু আমাৰ শৰ্তটো হৈছে যেটো বিন্দু ইয়াতে কোৱেশ্যনত কৈছে যে এ বি সি বিন্দু তিনিটা একেৰেখীয় হয় আমি লিখি লম শৰ্তটো যেহেতু এ বি সি বিন্দু তিনিটা একেৰেখীয় বিন্দু তিনিটা একেৰেখীয় therefore কি হ'ব যে ত্ৰিভুজ এ বি সি ৰ কালি is equal to 0 মই নোটত লিখাই দিছো এতিয়া that implies আমি ত্ৰিভুজৰ কালি যেটো ফৰ্মুলা ইয়াতে বহাই যাম আৰু ইকুৱেল 0 দিম হাফ ফৰ্মুলাটো হৈছে হাফ ফৰ্মুলাটো লিখি লৈছো যে হাফ x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 is equal to 0 এতিয়া কি হ'ব যেহেতু আমাৰ একেটাৰ মান বহাব লাগিব আৰু তাৰ আগতে এটা হাফ পূৰণ হৈ আছে আৰু ইকুৱেল 0 আছে গতিকে আমি এই হাফটো নাইকিয়া কৰি দিব পাৰো কাৰণ এই হাফটো 0ৰ তলত যেটো হৰণ হ'ব আৰু হেতুৰ কাৰণে হাফটো নাইকিয়া হৈ যাব এতিয়া আমি হাফটো লিখিব নালাগে x1 ইয়াতে x1 ৰ মানটো হৈছে 7 y2 ইয়াতে y2 1 minus y3 k plus x2 ৰ মান 5 y3 k y1 ইয়াতে -2 গতিকে মাইনাস আৰু -2 হৈ যাব +2
x3 ইয়াতে x3 এর মান আছে 3 y1 -2 minus y2 1 is equal to 0 এতিয়া আমি কি কৰিম 7 যেহেতু এটোৰ লগত পূৰণ হৈ আছে গতিকে 7 টো এনেকৈ পূৰণ হৈ যাব 7 * 1 7 7 * k 7k একেদৰে 5 টো পূৰণ হ'ব 5 * k 5k 5 * 2 10 তাৰপিছত এটো হৈ যাব 3 মাইনাসৰ 2 আৰু মাইনাসৰ 1 মানে মাইনাসৰ 3 হৈ যাব মাইনাসৰ 2 and মাইনাসৰ 1 কিমান হ'ব মাইনাসৰ 3 is equal to 0 এতিয়া আমি কি কৰিম যিকিটা k যুক্ত পদ আছে হেকিটা আমি যোগ কৰিম আৰু সংখ্যাকিটাও যোগ বিয়োগ কৰিম এতিয়া যেটো 7k আৰু 5k অৰ্থাৎ 7k ৰ পৰা 5k মাইনাস কৰিলে এটা আমি পাম মাইনাসৰ 2k আৰু প্লাসৰ হৈ যাব 7 প্লাস 10 অৰ্থাৎ 17 আৰু প্লাস মাইনাস চিনৰ পৰিৱৰ্তন মাইনাস 3 * 3 মানে 9 is equal to 0 এতিয়া মাইনাস টুৱাইস কে আমি পাম 17 minus 9 অর্থাৎ ইয়াতে আমি 8 পাম প্লাসৰ 8 is equal to 0 এতিয়া মাইনাস টুৱাইস কে আমি বাওফালে সিলেকশন কৰিলো আৰু সোফালে প্লাস 8 টো যদি আমি লৈ যাও মাইনাসৰ 8 হৈ যাব এতিয়া আমি মাইনাস মাইনাস কাটি দিম মাইনাস মাইনাস টো কাটি দিয়া হৈছে এতিয়া কে টো আমি যেটো কে ৰ লগত টু হক আছে হেতু তলত গুছি যাব যেটো আমাৰ কে ৰ মান উলিয়াব লাগে আৰু ওপৰত 8 থাকিব আৰু 2 8 ৰ মাজত যদি আমি হৰণ কৰি দিও 4 অৰ্থাৎ k is equal to 4 তাৰ মানে আমাৰ নিৰ্ণয় কেৰ মান কিমান হ'ব 4 নিৰ্ণয় কেৰ মান 4 হ'ব নিৰ্ণয় কেৰ মান is equal to 4 ছাত্ৰছাত্ৰীসকল তোমালোকক 4 নম্বৰটো মই আজিৰ ভিডিওটো মানে কৰাই দি আছো আৰু পৰৱৰ্তী ভিডিওত তোমালোকে 3 নম্বৰটো পাই যাবা এতিয়া 4 নম্বৰটো কি কৈছে যে 4 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে যে সেই চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষ বিন্দুবিলাক ক্ৰম অনুসাৰে -4, -2, -3, -5, 3, -2 আৰু 2, 3 হয় অৰ্থাৎ আমাৰ চতুৰ্ভুজৰ কালি উলিয়াব লাগে আৰু চতুৰ্ভুজৰ কালি উলিয়াওতে আমি এটা কাম কৰিম সেই চতুৰ্ভুজটো অঙ্কন কৰি ছবি আঁকি হেতু ত্ৰিভুজ বনাই পেলাই সেই ত্ৰিভুজৰ কালি উলিয়াই যোগ কৰি দিম কাৰণ আমি ইতিমধ্যে নোটত লিখাই দিছো যে চতুৰ্ভুজৰ কালি কেনেকৈ উলিয়াব লাগে সোয়া কেনেকৈ আমি এটো সমাধান কৰিম 4 নম্বৰ সলিউশন অর্থাৎ চতুর্ভুজৰ কালি উলিয়াবলে আমি ফার্স্টত চতুর্ভুজটো অঙ্কন কৰি লৈছো যে ABCD চতুর্ভুজটো লিখিছো আৰু আমি কৰ্ণটো অঙ্কন কৰিছো এটোৰ কাৰণে যেটো আমাৰ চতুর্ভুজৰ ডাইৰেক্ট কালিৰ ফৰ্মুলাটো নাই গতিকে আমি দুটা ত্ৰিভুজ অংশত ভাগ কৰি লৈছো অৰ্থাৎ এটা হল ABC আৰু ইপিনে হল ADC এই দুটা ত্ৰিভুজৰ কালি আমি ত্ৰিভুজৰ ফৰ্মুলা এপ্লাই কৰি পেলাই উলিয়াই লম তাৰ পিছত যোগ কৰি দিম এতিয়া বিন্দু কেইটা ধৰি লৈছো ABCD চতুৰ্ভুজৰ শীৰ্ষ বিন্দু কেইটা আমি ধৰি লৈছো A এটো B C আৰু কি D এতিয়া আগৰ নিচিনা আমি ইয়াতে লিখি লম যে এটো হ'ব x1 y1 x2 y2 x3 y3 x4 y4 এনেকৈ আমি সজাই লম আমি বিন্দু কেইটা সজাই লৈছো এনেকৈ সজাই লৈছো এতিয়া আমি কি কৰিম যেহেতু এটা ত্ৰিভুজৰ কালি উলিয়াই লম ফাৰ্স্টত উলিয়াম ABC আৰু এটা কাম কৰো তোমালোকে যেহেতু ইয়াতে দুটা ত্ৰিভুজৰ কালিৰ সূত্ৰ গঠন কৰিব লাগিব হেতুৰ কাৰণে মই সুবিধাৰ কাৰণে ইয়াতে বিন্দু কেইটা ধৰি লৈছো ABCD এতিয়া আমি যদি ABC ত্ৰিভুজৰ কালি উলিয়াব লাগে AB আৰু C ৰ পৰা ইয়াৰ পৰা গঠন কৰি লম আকৌ যদি BCD উলিয়াব লাগে BCD এই বিন্দুৰ পৰা আমি ত্ৰিভুজৰ কালি গঠন কৰি লম তো সুবিধাৰ কাৰণে মই ABCD এই তিনিটা বিন্দু ইয়াতে লিখি লৈছো এতিয়া আমি ফাৰ্স্টত উলিয়াম এই ত্ৰিভুজ ABC ত্ৰিভুজৰ কালি ত্ৰিভুজ ABC ৰ কালি এতিয়া ত্ৰিভুজৰ কালি ফৰ্মুলাটো লিখি দিলে হ'ল ত্ৰিভুজৰ কালিটো আমি লিখি লৈছো ত্ৰিভুজৰ কালি তাৰ পিছত আমি কি কৰিম ইয়াতে বিন্দু মানকিটা বহাই যাম হাফ লিখি লৈছো ইয়াতে x1 টো -4 ব্ৰেকেট y2 -5 -y3 ইয়াতে y3 মাইনাস আছে আৰু ইয়াতে ফৰ্মুলা থকা মাইনাস অৰ্থাৎ প্লাস হৈ যাব ন প্লাস y3 কিমান পাম 2 তাৰ পিছত x2 ইয়াতে x2 আছে -3 গতিকে এটো প্লাস আকৌ x2 ৰ মান -3 গতিকে আমি প্লাস মাইনাস চিন অৰ্থাৎ মাইনাস লিখিম আৰু x2 3
তাৰপিছত y3 ইয়াতে y3 আছে -2 মাইনাছ y1 y2 আকৌ y1 আছে -2 ইয়াতে মাইনাছ আৰু ইয়াৰ মাইনাছ অৰ্থাৎ প্লাছ হৈ যাব y1 2 তাৰপিছত x3 ইয়াতে x3 আছে 3 আৰু y1 ইয়াতে y1 কিমান আছে -2 তাৰপিছত মাইনাছ y2 ইয়াৰ y2 হৈছে -5 মাইনাছ আৰু ইপিনে আছে -5 তাৰ মানে +5 ভালকৈ চাই যাবা এতিয়া হাফ -4 ইয়াতে -5 + 2 তাৰ মানে থাকিব -3 -3 ইয়াতে 2 চাই লওঁ y3 -2 y1 আছে ইয়াতে হৈ যাব -2 + 2 মানে 0 3 × 0 তাৰপিছত +3 ইয়াতে হৈ যাব -2 + 5 মানে কিমান পাম 3 এতিয়া হাফ মাইনাছ অৰ্থাৎ +4 × 3 মানে 12 প্লাছৰ 12 মাইনাছ মানে আছে প্লাছ আৰু 3 × 0 মানে 0 +3 × 3 9 এতিয়া হাফ 12 + 9 12 + 9 21 এতিয়া হাফৰ লগত যদি আমি পূৰণ দিওঁ 21/2 বৰ্গ একক আমি এ বি চি ত্ৰিভুজৰ কালি পাই গ'লোঁ কিমান পাই গ'লোঁ 21/2 বৰ্গ একক এতিয়া আকৌ উলিয়াম এই এ ডি চি ত্ৰিভুজৰ কালি এই এ ডি চি ত্ৰিভুজৰ কালি উলিয়াই পেলাই এইটোৰ লগত যোগ কৰি দিম এতিয়া আকৌ ফৰ্মুলাটো গঠন কৰি ল'ব লাগিব চোৱা কেনেকৈ পৰৱৰ্তী কেনেকৈ কৰিব লাগে ত্ৰিভুজৰ কালি অৰ্থাৎ এ ডি চি ত্ৰিভুজৰ কালি ফৰ্মুলাটো গঠন কৰি ল'ব পাৰা এনেকৈ ফৰ্মুলাটো গঠন কৰি ল'বা মই তোমালোকক স্ক্ৰীনত দেখাই দিছোঁ চোৱা যেতিয়া এ ডি আৰু চি অৰ্থাৎ এ চি ডি এই ত্ৰিভুজৰ কালি উলিয়াবা তেনে এনেকৈ গঠন কৰিবা ইয়াতে দিবা x1 আৰু ইয়াৰ পৰা ল'বা y3 - y4 তাৰপিছত x3 যেতিয়া ল'বা তেতিয়া ইয়াতে x3 ল'লে এনেকৈ গঠন কৰিবা y4 - y1 তাৰপিছত x4 ল'লে এনেকৈ লিখিবা y1 - y3 এনেকৈ ফৰ্মুলাটো গঠন কৰি ল'বা যেনেকৈ ফৰ্মুলাটো লিখোঁতে ত্ৰিভুজৰ মেইন যিটো ফৰ্মুলা সেইটো লিখোঁতে মই যেনেকৈ তোমালোকক বুজাইছোঁ তেনেকৈ সেইটো ছিষ্টেমত তোমালোকে ফৰ্মুলাটো সজাই ল'বা এতিয়া মানকেইটা বহুৱাই দিবা হাফ ইয়াতে x1 আছে -4 ইয়াতে আমি x1ৰ যিটো মান এইটো -4 আৰু y3 -2 -y3 3 তাৰপিছত প্লাছ x3 3 তাৰপিছত y4 3 মাইনাছ আৰু y1 কিন্তু মাইনাছ মাইনাছ আৰু মাইনাছ প্লাছটো লিখিব লাগিব লিখা হৈছে তাৰপিছত প্লাছ x4 2 আৰু y1 আছে -2 ইয়াতে y3 -2 গতিকে মাইনাছ এইপিনে আৰু মাইনাছ অৰ্থাৎ প্লাছটো লিখিছোঁ এতিয়া কি কৰিম আমি এইকেইটা চিম্প্লিফাই কৰিম এতিয়া চিম্প্লিফাই কৰিলে হাফ এইটো হ'ব -4 আৰু এই -2 আৰু -3 তাৰমানে কিমান পাম -5 আৰু +3 ইয়াতে পাম ইনটু 3 × 2 মানে কিমান 5 আৰু ইয়াতে 2 এইটোতো +2 -2 অৰ্থাৎ 0 হৈ যাব এতিয়া হাফ মাইনাছ প্লাছ অৰ্থাৎ 4 × 5 মানে 20 তাৰপিছত +3 × 5 মানে 15 +2 × 0 মানে 0 এতিয়া হাফ আমি যদি গোটেইকেইটা যোগ কৰোঁ তেতিয়াহ'লে হৈ যাব 20 + 15 + 0 মানে 35 এটা হাফৰ লগত মাল্টিপল কৰিলে মানে পূৰণ কৰিলে 1 × 35 মানে কিমান 35 আৰু ডিভাইডেড বাই কি 2 বৰ্গ একক এতিয়া আমি দুটা ত্ৰিভুজৰ কালি ইতিমধ্যে হৈ গ'ল এতিয়া আমি এই ত্ৰিভুজ দুটাৰ কালি যোগ কৰি দিম চতুৰ্ভুজৰ কালি পাই যাম therefore লিখিম যে এ বি চি ডি চতুৰ্ভুজৰ কালি এ বি চি ডি চতুৰ্ভুজৰ কালি এ বি চি প্লাছ কালি এ ডি চি অৰ্থাৎ মই দেখাই দিছোঁ ছবিত চোৱা এই ত্ৰিভুজটোৰ নাম এ বি চি আৰু ইয়াৰ এ ডি চি এই দুটা ত্ৰিভুজৰ কালি উলিয়াই লৈছোঁ
গতিকে দুটা আমি যোগ কৰি দিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ কি ADC এতিয়া ত্ৰিভুজ ABCৰ মান আমাৰ ইয়াতে মান উলিওৱা আছে অৰ্থাৎ 21/2 ইয়াতে বহুৱাই দিম 21/2 তাৰ পিছত প্লাস আৰু ADC ইয়াতে পালো কিমান 35/2 এতিয়া আমি কি কৰিম দুটা যোগ কৰিম এতিয়া দুটা যদি আমি যোগ কৰি যেটো এটো এটা ভগ্নাংশ হয় এটো এটা ভগ্নাংশ ইয়াৰ হৰ অৰ্থাৎ 2 আৰু 2 লসাগু লম কিমান 2 যেটো 2 দুটাৰ পৰা এটা লৈছো ওপৰৰ দুটা যোগ কৰি দিবা অৰ্থাৎ 21 প্লাস কিমান 35 এটো কিন্তু এনেকে কৰা হৈছে অৰ্থাৎ 2 ৰ মাজত হৰণ দিবা একবাৰ একৰ লগত 21 পূৰণ তাৰ পিছত প্লাস 2 ৰ মাজত হৰণ একবাৰ একৰ লগত 35 পূৰণ তাৰ মানে আমি পাই যাম এই দুটা প্লাস কৰিলে 6 ইপিনে আৰু 2 অৰ্থাৎ 56 পাই যাম আৰু এতে কি কৰিম আমি দুইটি যদি হৰণ কৰি দিও এতে হৰণটো যাব 28 বৰ্গ একক 28 বৰ্গ একক এটো হল আমাৰ উলিয়াব লগা সমাধান অৰ্থাৎ ABCD চতুৰ্ভুজৰ কালি নিশ্চয় আশা কৰো তোমালোকে মোৰ ভিডিওত দিয়া অংককেইটা বুজি পাইছা আৰু যদি কোনোবাই মোৰ ভিডিওটো বুজিবলৈ মানে অসুবিধা পাইছা তেতিয়া হলে কমেন্ট বক্সত মানে কমেন্ট কৰি মোক জনাবা আৰু পৰৱৰ্তী ভিডিওটোত মই তোমালোকক এইকেইটা বুজাই দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে আজিৰ ভিডিওটো সম্পূৰ্ণৰূপে চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু মোৰ ভিডিও কেইটা তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা যাতে নতুন ভিডিও কেইটা বনালে তোমালোকে সবার আগতে পাই থাকা জয় অসম জয় ভাৰত থ্যাংক ইউ